হাই ডিয়ার স্টুডেন্ট, ওয়েলকাম টু ইয়েস রাইট ইউটিউব চ্যানেল। তো ছাত্রছাত্রীসকল পরিমিতির আমি ত্রিভুজৰ শেষ পার্ট অর্থাৎ 5 পার্ট আমি আজি কৰিম। তো 5 পার্টৰ ফার্স্ট কোয়েশ্চন আমি চাম কি আছে। 5 পার্টৰ ফার্স্ট কোয়েশ্চন হৈছে আমাৰ এটা ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 14 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ। ইয়াৰ পৰিসীমা কিমান দিয়া আছে 36 সেন্টিমিটাৰ। তেনেহলে তৃতীয় বাহুৰ দৈৰ্ঘ্য কিমান হ'ব? ইংলিছত দিছে the two sides of a triangle is 14 centimeter and 12 centimeter and its perimeter is 36 centimeter, then its third side will be. ত্রিভুজৰ পৰিসীমা মানে কি? ত্রিভুজৰ পৰিসীমা হৈছে তিনিটা বাহুৰ দৈৰ্ঘ্যৰ যোগফল। ইয়াৰে দুটা বাহু দিয়া আছে, এটা হৈছে কিমান 14 আনটো হৈছে কিমান 12 আৰু থাৰ্ড সাইড যেটো থাৰ্ড সাইড তাৰ ভ্যালু দিয়া হোৱা নাই, কিন্তু পৰিসীমা দিয়া আছে পেৰিমিটাৰ। পৰিসীমা মানে কি? তিনিটা সাইডৰ যোগফল হৈছে পৰিসীমা। তো তিনিটা সাইডৰ যোগফল কিমান দিয়া আছে? তিনিটা সাইডৰ যোগফল দিয়া আছে 36। আমি কি কৰিছো তিনিটা যোগ দেখুৱাইছো, প্লাস কৰাৰ পিছত ইয়াত তো ভ্যালু নাই, এই দুটা আমি কি পাম 26 প্লাস থাৰ্ড সাইড ইকুয়াল টু 36, দেন থাৰ্ড সাইড ইকুয়াল টু আমাৰ 10 ওলাব। 36 মাইনাস 26, তো আমি কিমান পাম 10 পাম। অৰ্থাৎ থাৰ্ড সাইডত আমাৰ কোৱেশ্চন মাৰ্কস আছিল, কোৱেশ্চন মাৰ্কস ইকুয়াল টু কিমান ওলাইছে 10। তো এইটো হৈছে আমাৰ ভ্যালু আৰু এইটো হৈছে আনসাৰ। তেতিয়াহলে থাৰ্ড সাইড কিমান হ'ব 10 সেন্টিমিটার। তাৰ পিছৰ প্ৰশ্ন কি আছে আমি চাম। এটা সমবাহু ত্ৰিভুজৰ উচ্চতা √6 সেন্টিমিটার হলে ত্ৰিভুজটোৰ কালি হ'ব। সমবাহু ত্ৰিভুজৰ অনলি কি দিয়া আছে আমাক? অনলি আমাক দিয়া আছে উচ্চতা। The height of an equilateral triangle is √6, then its area is. তো আমি কেনেকৈ উলিয়াম? এটা সমবাহু ত্ৰিভুজৰ আমি দুটা ফৰ্মুলা জানো, হাফ ইনটু ভূমি ইনটু উচ্চতা আৰু √3/4 বাহু স্কয়ার। তার মানে a স্কয়ার বুলি আমি লিখো। এই দুটা ফর্মুলা আমি ত্রিভুজৰ কালিৰ কাৰণে উলিয়াব পাৰো, ব্যৱহাৰ কৰিব পাৰো। সমবাহু ত্ৰিভুজৰ কাৰণে এটো স্পেশাল ফর্মুলা আৰু এটো জেনারেল ত্ৰিভুজৰ কাৰণে হয়। এতিয়া আমি দুটা পদ্ধতিত উলিয়াই প্লাই ইকুয়াল কৰি দিম, কাৰণ এটা ত্ৰিভুজৰ কালি যিমান ধৰণে আমি নুলুৱাও কিয় ইয়াৰ কালি সদায় কি হ'ব লাগিব সমান হ'ব লাগিব। সো আমি এই ফর্মুলাটো ব্যৱহাৰ কৰিম, এই ফর্মুলাটো ব্যৱহাৰ। যেহেতু আমি বাহু দৈৰ্ঘ্য নাজানো, আমি বাহু দৈৰ্ঘ্য কিমান লম a, ঠিক আছে। যদি আমি a লওঁ সাইড লেংথ তেতিয়া হলে ফার্স্ট হৈ যাব হাফ ইনটু ভূমি, তাৰ মানে কি হ'ব ভূমিটো কি হ'ব বাহু দৈৰ্ঘ্য আৰু উচ্চতা আমাক দিয়া আছে √6। ভূমিটো কি হ'ব বাহুৰ দৈৰ্ঘ্য আৰু উচ্চতা কি দিয়া আছে √6। আমি ধৰিলো কি ভূমি a হৈ গল বাহু দৈৰ্ঘ্য, উচ্চতা দিয়া আছে কিমান √6। আকৌ এই একে ত্ৰিভুজৰ কালি যেহেতু এই ফৰ্মুলাত ব্যৱহাৰ কৰিলে সমান হ'ব লাগিব, এই হল বাহু দৈৰ্ঘ্য। এতিয়া কি হ'ব তে ইয়াৰ পৰা আমি কি উলিয়াম? ইয়াৰ পৰা আমি বাহু দৈৰ্ঘ্যটো উলিয়াম। তো এইটো কি হৈ যাব বাহু দৈৰ্ঘ্য আমি 2 আৰু 2 কেনসেল কৰিলে তলত 2 হ'ব। আচ্ছা a আৰু a এটা গলে a স্কয়াৰৰ পৰা স্কয়াৰটো নাইকিয়া হ'ব। আমাৰ থাকিব কি? থাকিব এইটো সাইডে √6 আৰু সেইটো সাইডে √3/2 a। এবাৰ আমি কি কৰিম এই 2 কি কৰিম এইটো সাইডে লৈ আহিম, হৰণ আছে পূৰণ, আৰু আমাৰ √6 ত কি থাকিব √3 * √2, সেইটো সাইডে কি থাকিব 2 আহি গল √3a। সো ইয়াত √3 কেনসেল যাব, আমাৰ a = কি পাম 2√2 = a। তো আমি সাইড লেংথ পাই গলো, বাহু দৈৰ্ঘ্য কিমান পালো a = 2√2। এবাৰ আমি কি কৰিম এই a এর ভ্যালু কত বহুৱাই দিম, জাস্ট ইয়াত বহুৱাই দিম। বহুৱাই দিলে কি হ'ব আমাৰ ৰিজাল্ট ওলাই পৰিব কালি। তো এটো আছিল √3/4 আৰু আমাৰ ইয়াত বাহু দৈৰ্ঘ্য আমি পালো জাস্ট 2√2 স্কয়াৰ। সো √3/4 2√2 স্কয়াৰ কৰিলে 2 দুগুণ আমি কিমান পাম 4, 2 * 8 4 আৰু আমাৰ স্কয়াৰ ৰুট কেনসেল হৈ যাব 2 হয়। 2 কেনসেল, সরি 4 কেনসেল, তেতিয়াহলে আমাৰ ৰিজাল্ট কি হ'ব 2√3 আৰু 2√3 কোনটো आंसर হ'ব আমাৰ a নাম্বাৰ অপশন কি হ'ব আমাৰ কারেক্ট হ'ব। নেক্সট কোৱেশ্চনলৈ যাম আমি। সেম কোৱেশ্চনস অলপ ডিফাৰেন্স আছে, তো হেতু কি হ'ব? এটা সমবাহু ত্ৰিভুজৰ মধ্যমা কিমান আছে x সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ কালি হ'ব
the median of an equilateral triangle is x centimeter, then its area is এটা সমবাহু ত্ৰিভুজৰ মধ্যমা কিমান আছে মধ্যমা আছে x সেন্টিমিটার তেতিয়া হলে আমি কি উলিয়াব লাগে তাৰ কালি উলিয়াব লাগে কালিত আমাৰ অপচন কিছুমান দিয়া আছে আমি সেই অপচনৰ কোনটো হ'ব তো আমি সেম প্ৰসেস কি কৰিম হাইট এটো হ'ব বাহু দৈৰ্ঘ্য কি লম আমি a লম হাইট x হ'ব আৰু বাহু দৈৰ্ঘ্য কি লম আমি a লম তেতিয়া হলে কি হ'ব এটো ভূমি এটো কি হ'ব উচ্চতা আকৌ এটো কি হ'ব বাহু দৈৰ্ঘ্য এটো সো ইয়াক আমি আগৰ দৰে কৰিম লাস্ট কোৱেশ্চন আমি যেনেকৈ কৰিছিলো ইয়াৰ দুটা ফৰ্মুলা ইউজ কৰিম দুটা ফৰ্মুলা ইউজ কৰিলে কি হ'ব যেটো কালি উলাব হেতু সমান হ'ব লাগিব সো দুটা ফৰ্মুলা যেটো কালি উলাব দুটাক আমি ইকুৱেল কৰি দিম আৰু ইকুৱেল কৰিলে কি হ'ব ইয়াৰ ৰিজাল্ট আমি উলিয়াব পাৰিম সো ফাৰ্স্ট হ'ব কি হাফ ইনটু ভূমি ইনটু উন্নতি আৰু এটা কি পাম √3/4 বাহু স্কয়ার that means a square আকৌ কি হ'ব a ক্যান্সেল হ'ব আৰু আমাৰ ইয়াত 2 টাইমছ যাব সো x = কিমান পাম x = √3/2 a তো আমাক লাগে কোনটো আমাক যেটো সমবাহু ত্ৰিভুজৰ কমন বা স্পেশাল ফৰ্মুলা তাত কি আছে তাত বাহু স্কয়ার আছে এই বাহুৰ ভ্যালু যদি আমি উলিয়াব পাৰো এর ভ্যালু যদি উলিয়াব পাৰো তেতিয়া হলে কি ওলাই যাব এই ত্ৰিভুজটো কালি আমি উলিয়াব পাৰিম সো আমি কি কৰিম এর ভ্যালু উলিয়াম x নহয় x তো দিয়া ভ্যালু আমাৰ মধ্যমা ই √6 লাস্ট কোৱেশ্চনত পাইছিল যি কোনো ভ্যালু দিব পাৰে তো তাৰ পৰা আমি কি কৰিম প্ৰতিটো বাহুৰ দৈৰ্ঘ্য উলিয়াম সমবাহু ত্ৰিভুজৰ তেতিয়া এই ফৰ্মুলাত বহুৱাই দিম আমি তেতিয়া হলে আমাৰ কি হ'ব ৰিজাল্ট ওলাই যাব সো a কি হ'ব a = হ'ব তোমাৰ আমি যদি ইয়াক কৰো 2√3 নহয় 2x by √3 equal to a এর ভ্যালু কি হ'ব 2x by √3 এতিয়া আমি কি কৰিম এতিয়া আমি এই ফৰ্মুলাটো বহুৱাই দিম কোনটো ফৰ্মুলা √3/4 a square তো √3/4 এর ভ্যালু কিমান পাইছো আমি 2x by √3 square 2x by √3 square √3/4 ইয়াক আমি যেতিয়া ব্র্যাকেট খুলিম ওপৰত 4 হ'ব x স্কয়ার হ'ব তলত স্কয়ার ৰুট ক্যান্সেল গলে 3 হ'ব সো 4 ক্যান্সেল আমি কি পাম √3/3 x স্কয়ার √3/3 x square so কোনটো অপশন আমাৰ হ'ব √3/3 x square d number option আমাৰ লাস্ট কোৱেশ্চন আছে আৰু আজিৰ লাস্ট কোৱেশ্চন কি আছে আমি চাম আমাৰ লাস্ট কোৱেশ্চন হৈছে এটা সমবাহু ত্ৰিভুজৰ কালি দিয়া আছে 4√3 সেন্টিমিটার স্কয়ার 4√3 সেন্টিমিটার স্কয়ার তেন্তে ত্ৰিভুজটোৰ বাহু দৈৰ্ঘ্য হ'ব এটা সমবাহু ত্ৰিভুজৰ কালি কিমান দিয়া আছে আমাক 4√3 centimeter square তেন্তে ত্রিভুজটোৰ বাহু দৈৰ্ঘ্য কিমান হ'ব the area of an equilateral triangle is 4√3 centimeter square then its side's length is তেতিয়া হলে ইয়াৰ সাইডৰ লেংথ কিমান হ'ব বাহু দৈৰ্ঘ্য কিমান হ'ব সো আমি কি জানো area of an equilateral triangle √3/4 a square এটা সমবাহু ত্ৰিভুজৰ কালিৰ দৈৰ্ঘ্য কিমান এটা সমবাহু ত্ৰিভুজৰ কালি কিমান √3/4 বাহু স্কয়ার এটা আমি বাহু নাজানো বাহু আমি কি ললো a কিন্তু কালি দিয়া আছে কালি কিমান দিয়া আছে 4√3 আমি এবাৰ এই 4√3 যেটো আছে কালি হেতু বহুৱাই দিম কত এই কালি ইকুৱেল টু তাৰ মানে কি √3/4 a স্কয়ার হৈছে ফৰ্মুলা সমবাহু ত্ৰিভুজৰ কালিৰ আৰু কালি কিমান দিয়া আছে 4√3 ঠিক আছে বাহু দৈৰ্ঘ্য লাগে আমাক √3 ক্যান্সেল ওকে তো a স্কয়ার ইকুয়াল টু কিমান হ'ব a স্কয়ার ইকুয়াল টু 4 * 4 * 4 তাৰ মানে ই তলত আছে হৰণ আছে পূৰণ হ'ব আচ্ছা a স্কয়ার ইকুয়াল টু লিখিব পাৰো নেকি 4 * 4 মানে কি 4 স্কয়ার
তেতিয়াহ'লে স্কোয়াৰ স্কোয়াৰ কেনসেল গ'লে কিমান হ'ব a ইকুৱেল টু 4 দ্যাট মিন্স সাইড লেংথ কিমান a ইকুৱেল টু 4 আমাক কি উলিয়াব দিছে দেন ইটস সাইড লেংথ ওলাই গ'ল আমাৰ ভ্যালু কিমান হ'ব 4 তো এটো আছিল আমাৰ ট্ৰায়াঙ্গেলৰ ওপৰত পৰিমিতিৰ ত্ৰিভুজৰ ভাগত এইখিনি কোৱেশ্চন আছিল 5 পাৰ্টলৈকে বাকি আমাৰ 1 2 3 4 আগতে দিয়া আছে সেইখিনি ভালকে চালে হল আৰু ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰী নতুন আহিছা সেইসকলে যাতে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু বেল আইকনটো প্ৰেছ কৰি দিয়া নেক্সট আমি বৃত্ত বা আয়ত বা বৰ্গ এনেকুৱা ধৰণৰ টপিকছৰ ওপৰত আমি ক্লাছ পাম ঠিক আছে তো আজি ইমানে